এই বন্ধু বান্ধৱীসকল কি কৰি আছে আপোনালোকে সকলো নিশ্চয় ভালে কুশলে আছে হয় নহয় জানো আজিনো মই দুপৰীয়াৰ ভাত কিহেৰে খালোঁ সেয়াই আজি ভিডিঅ'টো লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আজিনো মই দুপৰীয়া সাজ কিহেৰে খালোঁ কাৰণ মই আজি খুব প্ৰিয় আঞ্জা এখন দেখাইছোঁ যিখন আঞ্জা মই কিমান বছৰ ধৰি খাব পোৱা নাছিলোঁ মানে খাব মন গৈয়ে আছিল নাপাওঁ যিহেতু ক'ত খাব পাম এনেকুৱা হৈছিল এইটো কি চিনি পাইছেনে নাই যেনেকুৱাকৈ ফলৰ ৰজা আম তেনেকুৱাকৈ এইবিধো কিন্তু এইবিধ ৰজাই দেই আঞ্জাৰ ৰজা মানে দালিৰ ৰজা মাহ জাতীয় বস্তু ৰাজমাহ হওক বা মটৰ মাহ হওক যিকোনো মাহৰে ৰজা আমাৰ ফালে এইবিধক বঙলা মাহ বুলি কওঁ আমি কিছুমানে বৌতু মাহ বুলিও কয় আৰু আপোনালোকৰ ফালে কি বুলি কয়নো এই মাহবিধক জনাবচোন দেই কমেণ্টত আৰু কেনেকুৱাকৈ খায় সেইটো জনাবচোন দেই আৰু মই এনেকৈ ধুনীয়াকৈ বাকলিকেইটা গুচাই লৈছিলোঁ আগতে যেতিয়া এইটো বস্তু ঠাণ্ডা দিনতহে ওলায় আমি ঠাণ্ডা দিনত ধুনীয়াকৈ বাটত জুই পুৰি থাকোঁ আৰু এইবিলাকতো চবতে আছিল বেৰ চেৰ চবতে মানে লাগি থাকিছিল আমি শুকানবিলাক এনেকৈ আনো আৰু জুইত পুৰি পুৰি খাইছিলোঁ আজিকালিতো পাবলেই নাই আৰু আইতাগৰাকীলৈও খুব মনত পৰে আমি নানী বুলি কওঁ নানীৰ লগত এইবিলাক ৰ'দত বহি আমি নানীৰ লগত এই কামবিলাক কৰিছিলোঁ মোৰ খুবেই মনত পৰে নানীজনীলৈ নানী থাকোঁতে বিচাৰি এইবিলাক আনি আমাক খুৱাইছিল ভাল পোৱা বস্তুবিলাক আৰু যি নহওক বাৰু এতিয়া মোৰ এইখিনি এৰুৱা হৈ গ'ল তাত মই দি লৈছোঁ অকণমান গৰম পানী কাৰণ সিজিব লাগিবতো তাৰপিছত ঢাকনিখন দি মই আধা ঘণ্টাৰ বাবে এনেকৈ ৰাখি থৈ দিছোঁ তেতিয়া পটককৈ সিজি যাব বাকলিখিনি গুচাবলৈ আকৌ সহজ হ'ব একো নাই বাকলিখিনি গুচাবলৈ মাত্ৰ পিটিকি দিলে হ'ল ধুনীয়াকৈ চিটিকি যায় চাওকচোন কি সহজ আৰু কলাকেইটা অকণমান টান কলাকেইটা ভালকৈ নিসিজিলে নখেৰে অকণমান আঁচুৰিয়াই দিলে ধুনীয়াকৈ এৰাই দিব পাৰি কিছুমানে বাকলিটো খায় আমি বেছি ভাল নাপাওঁ মই বেছি ভাল নাপাওঁ আমাৰ ঘৰতো নাখায় বাকলিটো এয়া মোৰ হৈয়ে গ'ল বাকলি গুচোৱা এতিয়া মই বনাওঁ ধুনীয়াকৈ ধুই লৈছোঁ মই এইখিনি ধুই লৈ তাত মই সৰু আদা এটুকুৰা আৰু কেঁচা জ্বলা দুটা আৰু পিঁয়াজবিলাক আজিকালি গজালি মেলে ঠাণ্ডা দিনত পটককৈ গজি যায় তাৰপিছত দি মই কুকাৰত এনেকৈ হুইচেল মাৰি ল'ম আৰু মই তেজপাত এখিলা এনেকৈ জুইত সেকি লৈছোঁ সেই তেজপাতখিলা মই দুচিঙা কৰি দিছোঁ দি মই কুকাৰত মানে মাহখিনি তল যোৱাকৈ মই পানী দিছোঁ দি তাত পৰিমাণ মতৰ হালধি দিছোঁ আৰু পিঁয়াজ জ্বলা এইখিনি দিছোঁৱে লগতে আদাখিনিও থেতেলি লোৱা দি দিছোঁ পৰিমাণ মতৰ হালধি আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ নিমখ দি এতিয়া মই চিটি মাৰিব দিম তিনিটা চিটি মৰা হৈ গ'ল তাৰপিছত মই এইখিনি লৈ লৈছোঁ আদা অকণমান তাৰপিছত নহৰু পিঁয়াজ গোটা জিৰা শুকান জলকীয়া আৰু মান ধনিয়া এইখিনি লৈ লৈছোঁ আৰু মই মাছ ফ্ৰাই কৰা তেলখিনিতে মই কি কৰিছোঁ গোটা জিৰা কেইটামান দি দিছোঁ যেতিয়া ফুটিছে তেতিয়া মই দি দিছোঁ শুকান জলকীয়া দুটা আৰু তাত দি লৈছোঁ পিঁয়াজখিনি যেতিয়ালৈ ৰঙচুৱা হয় না তেতিয়ালৈ মই ভাজি থাকিম আৰু পেষ্টখিনি মোৰ ৰঙচুৱা হ'লে এইফালে মোৰ ধুনীয়াকৈ দালিখিনিও মানে মাহখিনিও সিজি গৈছেচোন কি ধুনীয়া হৈছে আৰু মই এতিয়া আদা নহৰুখিনি থেতেলিয়াই ল'ম আদা নহৰুখিনিও মোৰ থেতেলিওৱা হৈ গ'ল এতিয়া মই ইয়াতে দি আৰু 1 মিনিটমান সময় ভাজি ল'ম যাতে গোটেইখিনি মিক্স হৈ যায় ভজাৰ পিছত এতিয়া মই দি দিম মোৰ এই অকণমান হালধি কম হৈছিল সেইকাৰণে মই হালধি অকণমান দি লৈছোঁ আপোনালোকে চাই ল'ব তাৰপিছত আৰু এনেকৈ মই দি লৈছোঁ এতিয়া অপেক্ষা মাত্ৰ উতল আহাৰ এয়া মোৰ হৈয়ে গ'ল উতলো আহি গ'ল এতিয়া মই তাত দি লৈছোঁ অকণমান গৰম মছলা আৰু মই দি লৈছোঁ মই মাছৰ মাথা ব্যৱহাৰ কৰিছোঁ কাৰণ মই মাছৰ মাথা বেছি ভাল লাগে এইবিলাকত দিলে আৰু মান ধনিয়াখিনি দি লৈছোঁ এতিয়া মোৰ ৰেডি খাবলৈ মোৰ এই বৌতু মাহখিনি আমাৰ ভাষাত ক'বলৈ গ'লে বঙলা মাহ কি যি পাৰ্বণি পৰি গৈছে দেই মোৰ গেছখন বন্ধ কৰি 5 মিনিট ৰেষ্ট কৰিব দিছোঁ আৰু এটা হাতৰ সৰু দেই ৰান্ধোতাই ৰান্ধে বাৰুতাই বাৰে খাবৰ সময়ত পেলাই দিয়ে কি কওকচোন বাৰু আপোনালোকে এয়া মোৰ ৰেডি দেই গৰম ভাত আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল কেনেকুৱা পালে জনাব দেই